হেল্ল' গাইজ, গুড মৰ্ণিং আৰু স্বাগতম এটা নতুন ব্লগলৈ। আজি মই গুৱাহাটী গৈ আছোঁ, কিবা অলপ কাম আছে। আপোনালোক গোটেইবিলাক দেখাম, আপোনালোকে ভিডিঅ'টোৰ লগত জড়িত হওক আৰু ভিডিঅ'টো লাষ্টলৈকে চাওক। যে কেইদিনমান আগতে মই কৈছিলোঁ হয়তো মোৰ কিবা এটা প্ৰজেক্টৰ কাম চলি আছে, সেই প্ৰজেক্টৰ কাৰণে মই পল্টন বজাৰত স্নেহালয় অনাথ আশ্ৰম আছে তাত যাম বুলি ভাবিছোঁ। তাত গৈ কিনে মানে কেনেকুৱাকৈ কাম হয়, তাত কেনেকুৱা কি পঢ়োৱা হয়, সেইবিলাক গোটেইবিলাক দেখাম বুলি ভাবিছোঁ। তো ভিডিঅ'টো শেষ হোৱালৈকে আপোনালোকে চাওক আৰু যদি আপোনালোকে মোৰ চেনেলত নতুন হয়, চেনেলটো লাইক কৰক, ছাবস্ক্ৰাইব কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু বেল আইকনটো ক্লিক কৰক। একচুৱেলি মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰাত বহুত দেৰি হ'ল। এতিয়া টাইম ধৰক 10-11 বাজিবৰে হৈছে। হ'লেও মই গুৱাহাটীত গৈ যিমানখিনি পাৰোঁ বা মোৰ যিটো কাম আছে সেইটো আপোনালোকক দেখাবৰ কাৰণে ট্ৰাই কৰিম। মানে মেইন কথাটো কি হ'ল, আমাক ইউনিভাৰ্চিটিৰ পৰা মানে এটা প্ৰজেক্টৰ মানে কাম দিছিলে। এইটো ৰাস্তাটো হয়তো আপোনালোকে দেখাই পাইছে আগতে। প্ৰজেক্ট মানে ধৰক যিমানবিলাক ইঞ্জিনিয়াৰিং ইউনিভাৰ্চিটি আছে বা কলেজ আছে চবকে মানে কি NGO হওক বা কিবা অনাথ আশ্ৰম বা ৰিহাব চেণ্টাৰ গোটেইবিলাকৰ ওপৰত মানে ধৰক 20 দিন বা 21 দিন গৈ কিনে সিহঁতৰ লগত থাকি বা খেলা ধূলা কৰি অনলাইন অফলাইন ক্লাছ কৰি কিনে মানে সেই প্ৰজেক্ট এটা মানে বনাব লাগে আৰু যিটো প্ৰজেক্টৰ কাম মই কৰি আছোঁ বা বহুতখিনি কাম সমাপ্ত কৰিলোঁ। এতিয়া লাষ্ট বাকী আছে যে মই সিহঁতৰ ওপৰত এটা ডকুমেণ্টাৰী ভিডিঅ' বনাব লাগে। তো সেইটো কামৰ কাৰণে গৈ আছোঁ, ভিডিঅ'টোও বনাম, একেলগে মই ইউটিউবতো অলপ কিবা কিবি দেখাই দিম। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু যিখন মই বাছত আহিলোঁ মানে সেইটো দেউতাৰ লগতে আহিছিলোঁ হাজোলৈকে, কাৰণ দেউতাই ক'লে যে ব'লত হাজোলৈকে ব'ল, হাজোৰ পৰা হৈ যাবি। কিন্তু আমাৰ পাৰ্বতী ৰাস্তাৰে মই আহিব পাৰিলোঁ, কিন্তু ভাবিলোঁ দেউতাৰ লগত যাবা, তাৰ মানে হাজো হৈ কিনে আজি গুচি আহিম। হাজোৰ পৰা যিখন বাছত আহিলোঁ, বাছখনে কি কৰিলে আমাক ইয়াতে নমাই দিলে। ইয়াৰ পৰা আৰু আকৌ গুৱাহাটী মানে ব্ৰিজলৈকে নতুন গাড়ী ল'ব লাগিব। এতিয়া চাওক কি হয়, আপোনালোকে চাই থাকক। আৰু গাইজ, এয়া আমাৰ লখৰা টু এইটো মেইন হাইৱে অলপ আগতে উপস্থিত হৈছে। আৰু ভাগ্যত এনেকুৱা মানে ভগৱান বনাওঁতে মিলাইছে, মই আহি আমিনগাঁও পাইছোঁ, মোৰ লগৰ কেইজনো আহি পাইছে। তেতিয়া মই গৈ আছোঁ আৰু ধৰক অলপ পিছত পাই যাম। আৰু মই জাষ্ট আহি উপস্থিত হৈছোঁ পল্টন বজাৰত যিটো অনাথ আশ্ৰম আছে স্নেহালয়া বুলি কোৱা সেইটোত। তো মই ভিতৰৰ পৰা আপোনালোক দেখাবৰ কাৰণে যত্ন কৰিম কেনেকুৱা কি কাম হয় বা কেনেকুৱা কি হয়। মোৰ মেইন মটিভ এইটোৱে যে মানে কি হ'ল, মোৰ যেতিয়া ছেকেণ্ড ইয়াৰত মই আছিলোঁ পাঞ্জাৱত, যেতিয়া ছেকেণ্ড ইয়াৰত পঢ়ি আছিলোঁ, সেই পঢ়ি থাকোঁতে মানে কি হৈছিলে, মোক এটা প্ৰজেক্ট বনাব দিছিলোঁ। প্ৰজেক্টটো হ'ল কিছুমান NGO আছে বা কিছুমান ধৰক অনাথ আশ্ৰম বা ৰিহাব চেণ্টাৰ সেইবিলাকৰ ওপৰত এটা মানে প্ৰজেক্ট বনাব দিছিলে। তো প্ৰজেক্টটোৰ কামৰ কাৰণে আহিছোঁ। হ'লেও মই আপোনালোকক দেখাবৰ কাৰণে যত্ন কৰিম যে প্ৰজেক্টটো কিহৰ ওপৰত কেনেকৈ বনালোঁ, মই কি কৰিব লাগিব, সেই চব মই কথা আপোনালোকক দেখাই আছোঁ, তো লগ হৈ আছোঁ। আৰু এয়া মেইন ভিতৰত যোৱা এণ্ট্ৰি পইণ্ট সেইটোৱে। চাওঁ ডন বস্কো ফাদাৰ এণ্ড ফ্ৰেণ্ড অফ য়ং, বহুত ধুনীয়া হয় স্নেহালয়া চেণ্টাৰ ফৰ চাইল্ড ৰাইটছ। ধৰক কিছুমান এক্টিভিটি আছে বা কিছুমান বহুত কথা আছে, তো গোটেইবিলাক মই দেখাবৰ কাৰণে ট্ৰাই কৰিম আপোনালোকক কেনেকুৱা কি হয়, ক'ত কি হয়। প্ৰথমতে আহি আপোনালোকে ইয়াতে নাম ৰেজিষ্টাৰ কৰিব লাগিব। আৰু ইয়াতে ষ্টাফ ৰুম আছে বা যিমানবিলাক ল'ৰা ছোৱালী আছে সিহঁতৰ ৰুম আছে বা তেনেকুৱা এছিষ্টেণ্ট ডাইৰেক্টৰ বা কম্পিউটাৰ লেব আছে, ভালকৈ দেখাব পাৰিম। মই এতিয়া মানুহক লগ কৰিব আহিছোঁ, সেই মানুহজনৰ লগত কথা আছে মোৰ অলপমান, মানে ধৰক মোৰ চাৰ্টিফিকেটখন লাগিব, মেইন কথা এইটোৱে। দেখাই আছোঁ ৰ'ব আপোনালোকক। এই ছাৰজন ইয়াতে বহে, ছাৰজনৰ লগত বহুত কথা বতৰা আছে, কথাখিনি পাতি ধৰক মোৰ চাৰ্টিফিকেটখন লাগিব, ছাৰৰ লগত কথা পাতিম চব গোটেইখন। তো গাইজ, ছাৰজনৰ লগত মই কথা পাতিলোঁ, কিন্তু ছাৰজনে ক'লে যে এতিয়া ইয়াতে ভিডিঅ' এলাউ নাই। তো ছাৰজনে মোক আগৰে ভিডিঅ' এটা দিলে, তাত ইয়াতে কিছুমান বস্তু দেখুওৱা আছে, সেইবিলাকেই মই আপোনালোকক দেখাই দিব ট্ৰাই কৰিছোঁ। 2001 চনত প্ৰথম স্নেহালয়া স্থাপিত হৈছিলে আৰু তেতিয়াৰ পৰা এই
20 বছৰৰ জাৰ্ণিত বহুত উন্নতি হৈছে। এইখন হ'ল মেইন স্নেহালয়ৰ যি ল'ৰাবিলাকে খেল খেলে সেইখন। Snehaliya has been serving young people for the last 20 years, and these young people that we serve who are coming, who are the 10 categories: last, least, lost, careless, hopeless, homeless, roofless, illiterate, fallen, and lost children. And these children have been taken care by Snehaliya family. এইটো হ'ল মেইন স্নেহালয়ৰ ডাইনিং হল আৰু এইটো বেডৰুম। And we found that there were about 20,000 street children roaming about, child laborers, traffic children, abused children. And so we thought of helping them, reaching out to. And so in 2013 we started Child Friendly Guwahati with 40 locations in the city of Guwahati. তো আজিৰ কাৰণে ইমানখিনিয়েই। নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে যদি আপোনালোকৰ ওচৰত কোনোবা তেনেকুৱা বা আপোনালোকে কোনোবা অনাথ ল'ৰা ছোৱালীক দেখা পায় তেতিয়াহ'লে স্নেহালয়ৰ লগত যোগাযোগ কৰিব পাৰে, কাৰণ স্নেহালয়খন বহুত ভাল হয় বা তাৰ শিক্ষা দীক্ষাৰ পৰা আদি কৰি খোৱা লোৱা থকা বোৱা বহুত ভাল হয়। যদি আপোনালোক মোৰ চেনেলটোত নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক। ভিডিঅ'টো যদি চাই ভাল লাগিছে ভিডিঅ'টো শ্বেয়াৰ কৰক, লাইক কৰক আৰু কমেণ্ট কৰক। তেতিয়ালৈকে গুড বাই, জয় হিন্দ, জয় আই অসম।